হেল্ল' গাইজ, আজি মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বিহু বুলি আপোনালোকলৈ মই চুঙাত দিয়া পোলাও আৰু মাংস ৰেচিপি লৈ আহিছোঁ। এয়া প্ৰথমে চাউলটো আধা ঘণ্টা তিয়াই ৰাখিলোঁ। তিয়াই উঠাই পানীৰ পৰা উঠাই এয়া লং, ইলাচি, তেজপাত, পিঁয়াজ সকলো অলপ ফ্ৰাই কৰি ল'লোঁ। এয়া নিমখ দি দিছোঁ। নিজৰ যিমানটো লয় সেইটো জোখত ল'ব নিমখটো। চাউলটো জোখত নিমখ দিব। এয়া আদা ৰচুন ভালধৰণে ভাজি ল'ব। মই জালুকো দিছোঁ কেইটামান। এয়া গাজৰ, মটৰ দিব পাৰিব। মই গাজৰ এটা দিছোঁ। এনেধৰণে অলপ ফ্ৰাই কৰি ল'ব। আৰু মই তেলটো আপোনাৰ ৰিফাইন আৰু ঘিউ মিক্স কৰি দিছোঁ। গোন্ধটো ভাল কৰিবৰ কাৰণে ঘিউ দিছোঁ আৰু ৰিফাইনো দিছোঁ। আপোনালোকে অকলে ঘিউত ভাজোঁ বুলি ক'লেও ভাজিব পাৰিব আৰু ৰিফাইনত ভাজোঁ বুলি ক'লেও ভাজিব পাৰিব। এনেধৰণে অলপ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি ল'লোঁ। মই কাজু দিলোঁ, আপোনালোকে খিচমিচো দিব পাৰিব। মই চাউল লৈছিলোঁ আধা কেজি। জহা চাউলৰ হয়। জহা চাউলৰ গোন্ধটো ভাল লাগে কাৰণে জহা চাউল দিছোঁ। বাচমতিও বনাব পাৰিব। আধা ঘণ্টা আগত তিয়াই পেলাই আকৌ উঠাই থৈছিলোঁ পানীৰ পৰা। ভালদৰে ভাজিব। অকণ ব্ৰাউন হৈ যোৱালৈকে ভাজিব। এয়া চাওক, অলপ ব্ৰাউন হৈ গ'ল চাউলটো। ব্ৰাউন টাইপৰ হৈ গ'ল। এতিয়া চুঙাত ভৰাই দিব। মই আধা কেজি চাউলত দুটা চুঙাকেইটা সৰু কাৰণে দুটা চুঙা ল'ব লগা হ'ল। এনেধৰণে ভৰাই দিব চামুচে। এইটো চুঙাত সৰহকৈ দিয়াৰ কাৰণে মই এগিলাচ আধা দিছোঁ পানী। দুইটাতে এনেধৰণে ভৰাই ল'লোঁ। এতিয়া এয়া মাংস মেৰিনেট কৰি থোৱা। ইয়াত যিকোনো আমি মাংস বনালে যিবোৰ দিওঁ সেইবোৰ সকলো মছলা আছে। পিঁয়াজ, নহৰু, আদা, বিলাহী, নিমখ, হালধি সকলো দিয়া হৈছে। নিজৰ যেনেকৈ ধৰণে মাংস বনায় তেনেধৰণে মিক্স কৰি ল'ব। আকৌ এইখিনি মাংসখিনিও চুঙাত ভৰাই দিলোঁ। চুঙাত ভৰাই কলপাতেৰে ভালকৈ সোপা দি দিলোঁ যাতে বাহিৰ হৈ নাযায়। আৰু এনেধৰণে জুইত পাতি দিলোঁ। এয়া চাওক, হৈ গ'ল মাংস। চুঙাৰ পৰা উলিয়াই দিলোঁ মাংস। চুঙাত বনোৱা মাংস ইমানেই ধুনীয়া গোন্ধ মাৰে। এয়া হ'ল পোলাও।
চাওক কি ধুনীয়া হৈছে পোলাওখিনি। ময়ো এইবাৰ প্ৰথম বনাইছোঁ, কিন্তু বৰ ধুনীয়া হৈছে। এনেধৰণে বনাই খাবচোন, বহুত সোৱাদ হয়। এবাৰ বনাই খাব। এয়া চাওক সকলোখিনি ওলাই। লাষ্টত মই গাহৰি ফ্ৰাই আৰু বইল মাংস আৰু পোলাও